মই আপোনালোকক দেখাবলৈ লৈছোঁ পানীদিহিং পক্ষী অভয়াৰণ্য। আমি ভাইটি, মই, দাদু, মাইনু আমি ডিমৌলৈ গৈছিলোঁ আৰু ডিমৌলৈ যাওঁতে ৰাস্তাত দেখিলোঁ চাইনবোৰ্ড যে পানীদিহিং পক্ষী অভয়াৰণ্য। দেখিতো আৰু ক'বলৈ কথাই নাই, সোমাই গ'লোঁ আৰু চাই যাওঁ বুলি। আৰু গৈ তাত দেখিলোঁ যে ঠায়ে ঠায়ে পানী, ঠায়ে ঠায়ে সেউজীয়া, আৰু গৈ তাত আমি কোনো ধৰণৰ ডাঙৰ পক্ষী দেখিবলৈ নাপালোঁ, সৰু পক্ষী দেখিলোঁ। কাৰণ দূৰণিৰ পৰা দেখিছোঁ কি পক্ষী তাকো ধৰিব নোৱাৰিলোঁ, কিন্তু ঢেৰ আছে। কিন্তু আমি যিহেতু জুলাই মাহত গৈছিলোঁ, বহুত গৰম আৰু ইমান ৰ'দ আছিল, গতিকে মানে আমি বেছিকৈ ভিডিঅ' কৰা নহ'ল আৰু ফটোকে আপোনালোকক দেখালোঁ আৰু ইয়াতে সংৰক্ষণ কৰোঁ বুলি ভাবিলোঁ। এইখন ইয়াত নতুনকৈ দলং নিৰ্মাণ কৰি থকা হৈছে আৰু সেই দলংখন ওচৰৰ মানুহখিনিয়ে কৈছিল যে যেতিয়া দলংখন সম্পূৰ্ণ হৈ উঠিব তেতিয়া আপোনালোকে চাবলৈ আহিব, নিশ্চয় ভাল লাগিব। হয়, ইপাৰ সিপাৰ যেতিয়া হ'বলৈ পাম তেতিয়া চাগে চাই আমি বহুত ভাল পাম আৰু সৰু সৰু ল'ৰা ছোৱালীকো নি আমি দেখাব লাগে। অসমতে ইমান সুন্দৰ ঠাই আছে, দেখিছেনে? তাত এই নাওখিনিলৈ মাছমৰীয়া থাকে আৰু তাত মাছ ধৰে আৰু মাছৰ সলনি চাই আপ্লুত হ'লোঁ। ইমান যে মাছ আছে, চাগে সেই মাছখিনি খাবলৈকে বিভিন্ন ধৰণৰ পক্ষী দূৰ দূৰণিৰ পৰা আহি তাত জমা হয় আৰু আমি সেই দৃশ্য চাগৈ চাবলৈ পালে কিমান ভাল লাগিব। লগতে আকাশখন চাওকচোন, দলঙৰ তলত আমি ৰৈ ফটো মাৰিলোঁ আৰু এয়া ঠায়ে ঠায়ে পানী, ঠায়ে ঠায়ে সেউজীয়া আৰু লগতে আকাশখন। কি যেন মনোমোহা দৃশ্য চাই মই নিজেই আত্মবিভোৰ হৈ গৈছিলোঁ। গতিকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু ফটোখিনিও ইয়াতে সংৰক্ষণ কৰোঁ বুলি ভাবিলোঁ। গতিকে এয়া চাওকচোন পানীদিহিং পক্ষী অভয়াৰণ্য, আপোনালোকো যাব দেই।